নমস্কাৰ বন্ধু বান্ধৱীসকল MahantasGk এডুকেশ্যনেল ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম ডাইৰেক্ট নিযুক্তি অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ স্কিল টেষ্টৰ বাবে যেহেতু এডমিটসমূহ আহিয়ে গৈছে, স্কিল টেষ্টৰ বাবে আপোনালোকে স্কিল টেষ্ট দিবলৈ যাওঁতে কি কি ডকুমেণ্টছ লৈ যাব লাগিব তাৰ বিষয়ে এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট, আপোনালোকে ভালদৰে চাব যাতে আপোনালোকৰ কোনো এটা বস্তু থাকি নাযায়। সকলোকেইটা বস্তু আপোনালোকে লগত লৈ যাব, ইয়াতে যি যি উল্লেখ আছে আপোনালোকৰ তাতে সেইসমূহ প্ৰয়োজন হ'ব। এতিয়া বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰা, আৰু যিসকল বন্ধু বান্ধৱে চেনেলটো নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পোনপটীয়াকৈ পাই থাকে। ইয়াতে চাওক বন্ধু বান্ধৱীসকল, অহা ইংৰাজী 21/12/2022 তাৰিখৰ পৰা যি অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্টবোৰ হ'ব, তালৈ যোৱাৰ সময়ত আপোনালোকে কি কি নিব চাই লওক। স্কিল টেষ্টৰ বাবে অহা এডমিট কাৰ্ডখন আপোনালোকে নিব লাগিব, আৰু লগতে আপোনালোকে শেহতীয়াকৈ তোলা নিজৰ দুখন পাছপোৰ্ট সাইজৰ ফটো আপোনালোকে লগত লৈ যাব লাগিব। আৰু 3 নম্বৰতে আপোনালোকে নিব লাগিব HS+ আৰু কম্পিউটাৰ কেটেগৰীসকলে, হাই ছেকেণ্ডেৰী প্লাছ কম্পিউটাৰ কেটেগৰীসকলে নিব লাগিব মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী এডমিট কাৰ্ড চাৰ্টিফিকেট মাৰ্কশ্বিটৰ অৰিজিনেল কপি আপোনালোকে লৈ যাব লাগিব। নেক্সট আপোনালোকৰ ডিগ্ৰী প্লাছ কম্পিউটাৰ কেটেগৰীসকলে নিব লাগিব মেট্ৰিক আৰু ডিগ্ৰীৰ এডমিট কাৰ্ড চাৰ্টিফিকেট মাৰ্কশ্বিটৰ অৰিজিনেল কপি নিব লাগিব, আৰু পৰাপক্ষত আপোনালোকে পাৰিলে হাই ছেকেণ্ডেৰী কাগজবোৰ লৈ যাব। তেতিয়া যদি আপোনালোকৰ প্ৰয়োজন হয় তাতে আপোনালোকৰ কোনো ধৰণৰ দিগদাৰী নহয়, আপোনালোকৰ হাই ছেকেণ্ডেৰী কাগজসমূহ আপোনালোকে লৈ যাব পৰাপক্ষত। নেক্সট আপোনালোকৰ ইয়াতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট ডিপ্ল'মাৰ অৰিজিনেল আপোনালোকৰ যি চাৰ্টিফিকেট সেই অৰিজিনেল কপি আপোনালোকে লৈ যাব লাগিব। নেক্সট আপোনালোকে নিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট তাৰে অৰিজিনেল কপিটো লৈ যাব। নেক্সট আপোনালোকে OBC MOBC SC ST প্ৰাৰ্থীসকলে তেওঁলোকৰ নিজৰ কাষ্ট চাৰ্টিফিকেট যিখন, সেই চাৰ্টিফিকেটখন কাষ্টৰ যিখন চাৰ্টিফিকেট আপোনালোকে সেই চাৰ্টিফিকেটখন লৈ যাব। নেক্সট EWS কেটেগৰী প্ৰাৰ্থীসকলে EWS চাৰ্টিফিকেট নিব লাগিব। নেক্সট এক্স ছাৰ্ভিচমেনসকলে ডিছচাৰ্জ বুক নং আৰু ডেটৰ উল্লেখ থকা প্ৰমাণপত্ৰ নিব লাগিব। এক্স ছাৰ্ভিচমেন যিসকল তেওঁলোকৰ ডিছচাৰ্জ বুক নং আৰু ডেট উল্লেখ থকা প্ৰমাণপত্ৰ নিব লাগিব। নেক্সট PWD প্ৰাৰ্থীসকলেও PWD ইয়াৰ প্ৰমাণপত্ৰ নিব লাগিব। আৰু বিশেষভাৱে জৰুৰী যে উপৰোক্ত যদি ডকুমেণ্টবোৰ নাথাকে তেতিয়াহ'লে কম্পিউটাৰ টেষ্টত অনুপস্থিত বুলি প্ৰাৰ্থীগৰাকীৰ সিদ্ধান্ত ল'ব আয়োগে। যদি এই ডকুমেণ্টছসমূহ প্ৰাৰ্থীগৰাকীৰ হাতত নাথাকে তেনেহ'লে আয়োগে কম্পিউটাৰ স্কিল টেষ্টত সেই প্ৰাৰ্থীগৰাকী অনুপস্থিত বুলি সিদ্ধান্ত ল'ব। গতিকে আপোনালোকে এইসমূহ ভালকৈ চাই লওক, আৰু এই আটাইকেইটা ডকুমেণ্টছ আপোনালোকে লৈ যাব। আৰু ডিগ্ৰী প্লাছ কম্পিউটাৰ কেটেগৰী যিসকল তেওঁলোকে পৰাপক্ষত হায়াৰ ছেকেণ্ডেৰী কাগজবোৰ লৈ যাব, প্ৰয়োজন হ'ব পাৰে, তেতিয়া যদি প্ৰয়োজন হয় আপোনালোকৰ কোনো ধৰণৰ দিগদাৰী নহয়। গতিকে এই ডকুমেণ্টছসমূহ লগত লৈ যাব, আৰু আপোনালোকৰ স্কিল টেষ্টসমূহ ভাল হওক, আপোনালোকে চাকৰি ল'বলৈ সক্ষম হওক, তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ, আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰক যাতে তেওঁলোকেও ইয়াৰ বিষয়ে গম পাব পাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে। ধন্যবাদ। জয় অসম।